বাহন আগদিনা ক্ৰয় কৰা বাহনে পিছদিনাই প্ৰাণ কাঢ়িলে দুজনকৈ বন্ধুৰ নতুন গাড়ীয়ে কাল হ'ল নেকি 5 বন্ধুৰ তেতিয়া নিশা প্ৰায় 12 বাজিছিল বৰপেটা ৰোডৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল বুকু কঁপাই তোলা এক ভয়ংকৰ দুৰ্ঘটনা মনত পুহি ৰখা এটা দীৰ্ঘদিনীয়া হেঁপাহ পূৰণ কৰি নিৰ্মল দাস নামৰ যুৱকজনে ঘৰলৈ কিনি আনিছিল এখন 4-চকীয়া বাহন কিন্তু তেওঁ হয়তো সপোনতো ভবা নাছিল যে তেওঁ হেঁপাহেৰে কিনা বাহনে মৃত্যু মাতি আনিব পাৰে তেওঁৰ জীৱনলৈ কালি হৰফুকত নতুনকৈ মুকলি কৰা এটি শ্বৰুমৰ পৰা নিৰ্মল দাস নামৰ যুৱকজনে ক্ৰয় কৰি আনিছিল এখন 4-চকীয়া এল্টো K10 বাহন নতুন গাড়ী লোৱাৰ আনন্দত নিশা 4 বন্ধুৰ সৈতে ওলাই গৈছিল হাউলিলৈ কিন্তু এই আনন্দ আছিল খন্তেকীয়া ঘৰলৈ উভতাৰ পথতে যেন মাজবাটতে ৰৈ আছিল মৃত্যু কিয়নো নিশাই বৰপেটা ৰোডৰ শিমলাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ সন্মুখতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ এল্টোৰ মুখামুখি সংঘৰ্ষত থিততে নিহত হয় ঋতুমণি ৰয় আৰু নিৰ্মল দাস নামৰ দুজনকৈ যুৱক ডাম্পাৰৰ লগত সংঘৰ্ষ হৈ তেওঁৰ মৃত্যুবৰণ হোৱা বুলি শুনিছোঁ আমি গাঁওবাসী হিচাপে অতি মৰ্মান্বিত এইকাৰণে যে ল'ৰাজন অতি ভদ্ৰ ল'ৰা আছিলে তীব্ৰবেগী ডাম্পাৰে এল্টো K10 বাহনখনক মহতিয়াই নিয়াত থিতাতে ঋতুমণি ৰয় আৰু নিৰ্মল দাস নামৰ দুজনকৈ যুৱক নিহত হোৱাৰ বিপৰীতে আন 3জনকৈ বন্ধু গুৰুতৰভাৱে আহত হয় আহত যুৱক 3জনক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আহত হোৱা যুৱককেইজন ক্ৰমে জিতুমণি ৰয় দেৱজ্যোতি ৰয় আৰু জুৱেল জ্যোতি ৰয় হৰফুকৰে 5গৰাকী বন্ধুৱে এল্টো K10 বাহনেৰে মাজনিশা হাউলিৰ পৰা হৰফুক অভিমুখে আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিত নিৰ্মাণ হৈ থকা উৰণীয়া হেতু ডাইভাৰছনত আহি পোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা গৈ থকা AS28C 9035 নম্বৰৰ এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ফলতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আহত যুৱক 3জনক প্ৰথমে বৰপেটা ৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত যুৱক 3জনক বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় একচুৱেলি তেওঁ গাড়ী কিনিছিল তো এল্টো K10 এখন কিনিছিল যোৱাকালি সেনেকৈ কিনি তেওঁৰ বন্ধুৰ লগত ওলাই আহিছিল ফুৰিব আহোঁতে এই ঘটনাটো ঘটিল জানিব পৰা মতে নিশা বন্ধুসকলক লৈ ক্ৰয় কৰা নতুন বাহনেৰে ফুৰিবলৈ আহোঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আৰু উক্ত ঘটনাৰ পিছতে এতিয়া সমগ্ৰ হৰফুক অঞ্চলতে পৰিছে শোকৰ ছাঁ হৰফুকৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট হৰফুক লাইভ 24 7 বজাত মানে ফোন যোগে গম পালোঁ যে এই ভৱানী দাসৰ ল'ৰা নিৰ্মল দাস তেওঁ এক্সিডেণ্ট হৈছে মানে শিমলাগুৰি ওচৰত বৰপেটা ৰোডত তাৰপিছত খবৰ আহিল যে এই ডেথ মৃত্যু হৈছে ল'ৰাটো আমি খবৰ পাওঁ মতে ল'ৰাটোৱে এই পৰিয়ালটোৰ এটা আয়ৰ পথ আছিল এতিয়া ল'ৰাটোতো গুচি গ'ল তেওঁলোকৰ এতিয়া আয়ৰ পথ নাই এতিয়া যদি চৰকাৰে যদি এই বিষয়ে অলপ চিন্তা ভাৱনা কৰি তেওঁলোকক যদি আৰ্থিক সাহায্য দিয়ে খুবেই ভাল হ'ব আৰু খেলা খেলি কিনে তাৰ পৰা লগৰ কেইটামানে লগ ধৰিলে যেনে মানে পাৰ্টি কৰিব লাগে কিবা ডাম্পাৰৰ লগতো খুন্দা হৈছিলে এইখিনি গাড়ী বা আমাৰ ক্ষেত্ৰত অলপমান সহায় কৰিলে ভাল হয় আৰু চবখিনিৰ ক্ষেত্ৰতে নিৰ্মল দাস যোৱা নিশা আমাৰ সৰভোগত 2জন উদীয়মান যুৱক বৰপেটা ৰোডৰ চিমলাগুৰি 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনাত মৰ্মান্তিকভাৱে মৃত্যু সাৱটি লয় কিন্তু এই গোটেই দুৰ্ঘটনাটোত আমি নেশ্যনেল হাইৱেৰ যিটো ফ্লাইঅভাৰ নিৰ্মাণ কোম্পানী চিপ বিল্ডাৰ বুলি যিটো কোম্পানীয়ে নিৰ্মাণ কৰি আছে তেওঁলোকৰ যথেষ্ট গাফিলতি আমি লক্ষ্য কৰিছোঁ লগতে বৰপেটা জিলা প্ৰশাসনৰো ইয়াত গাফিলতি আছে ফ্লাইঅভাৰখন নিৰ্মাণ কৰি আছে ঠিকেই ফ্লাইঅভাৰখন নিৰ্মাণ কৰাতে ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি তেওঁলোকে গ্ৰহণ কৰা নাই ৰাস্তাটো অত্যাধিক গাঁতৰ বাবে এটা ওৱান ৱে ৰাস্তাত যেতিয়া গাড়ীখন দুইফালৰ পৰা আহে সেই গাড়ীবিলাকে নিজৰ গাঁটাবিলাক বচোৱাৰ কাৰণে গাড়ীবিলাকে বিভিন্ন ধৰণে গতি কৰাৰ ফলত আৰু এনেকুৱা কাৰণতে এই দুৰ্ঘটনাবিলাক সংঘটিত হৈ আছে আজি 5 তাৰিখেও সেইখিনি একে ঠাইতে বৰপেটা ৰোডৰ এজন যুৱক মৃত্যু হৈছিল ইতিমধ্যে 3জন ব্যক্তিৰ সেই স্থানত মৃত্যু হ'ল আমি দেখিছোঁ এই চিপ বিল্ডাৰ নামৰ কোম্পানীটোৱে ৰাইজৰ সুবিধাৰ কাৰণে
কোনো ধৰণৰ কাম কৰা নাই। তেওঁলোকে পৰ্যাপ্ত পৰিমাণ 2টা বাইলেন নিৰ্মাণ কৰি ল'ব লাগে যাতে ৰাইজৰ সুবিধা হয়, সেইখিনি কাম কৰা নাই। আৰু ইয়াত জিলা প্ৰশাসন আৰু জিলাৰ মুৰব্বী অধিকাৰীসকলৰো ইয়াত যথেষ্ট হেমাহি আছে। তেওঁলোকে সদায় দেখি আছে ৰাইজে নেশ্যনেল হাইৱে গতি কৰিলে আজি 20-30 কিলোমিটাৰৰ মূৰে মূৰে টোল গেটৰ পৰ্যাপ্ত টোল দি মানুহ অহা যোৱা কৰাৰ পিছতো ইমান বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। গতিকে ইয়াৰ দ্বাৰা আমি এটাই দাবী জনাইছোঁ, এই চিপ বিল্ডাৰ নামৰ কোম্পানীটোৰ এগেইনষ্টে প্ৰশাসনে যাৱতীয় ব্যৱস্থা ল'ব লাগে আৰু যিসকল আজি মৃত্যু পাইছে তেওঁলোকৰ পৰিয়ালক যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু চৰকাৰে এই কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ দাবী এইটোৱে, ৰাইজৰ নিৰাপত্তাৰ আগত ৰাখি এই কোম্পানীটোক কাম কৰিবলৈ অনুমতি দিব লাগে।